আয়ো মোৰ বিলাতী কোমোৰাজনী এজনী আজি মই বাইক আনিব নহয় বাইক ব্ৰেণ্ড নিউ বাইক আনিব আজি কেনেকুৱা মস্তি লাগিছে ৰিয়েলি নে জান আয়ো মাই গড মই কি যে কৰোঁ আৰু ইমান যে ফূৰ্তিৰ খবৰ নহয় মই ক'তে মৰো ক'তো মৰিব নালাগে জান তুমি আজি পপা যাব বাইক আনিবলৈ লগতে ময়ো যাম নহয় পকজোঙা বাইক লৈ আহিম পকৰ চিটটো ওখ নহয় তুমি বহিবা আকাশত মই বহিম পাতালত দুইটা এনেকুৱা যাম নহয় ৰাউৰাওকে মাই গড সঁচাকে আনিবা দেই গোটেইখন জোঙা আনিবা আগে পিছে ভোটা বাইকবিলাক নানিবা আকৌ সেই এখন কেটিএম নে কি বুলি কয় তেনেকুৱা আনিবা আকৌ দুইটা উঠি ইমান মস্তি লাগিব মাই গড জান মই নাই ইমান যে ফূৰ্তি লাগিছে নহয় ৰাতিপুৱাৰ পৰা পেটলৈ এটা সুটখনো যোৱা নাই অকল পকৰি নে এনেকে হাগিহে আছো ৰাতিপুৱাৰ পৰা আৰু ইমান হাগিব ধৰিছে নহয় ইমানকে নাহাগিবা আকৌ ডিচেণ্টৰী নহ'ব জানো পাছত দেখোন ডিচেণ্টৰী হ'লে যাবকে নোৱাৰিবা বাইক কিনিবলৈ বিলাতী কোমোৰা হেৰি নহয় পক লাগিলে চেলি পাই হাগি ফাটি যাওক মই গাড়ী আনিবলৈ যামেই চুচৰি হ'লেও পকৰি হাগি ৰাস্তাত গৈ থাকিম তেওঁ আনিমেই আজি নোযোৱাকৈ নাথাকোঁ আৰু মোৰ এই কচুগুটিটোৰ ইমান দৃঢ় বিশ্বাস নহয় কি ক'ম আৰু মই আকৌ জানমণি মোৰ অল্প দৃঢ় বিশ্বাস নেই মোৰ গোটেই হাগোতে পকৰি দি দৃঢ় বিশ্বাসকে ওলাই তুমি গম পোৱা নাই তুমি হাগিবলৈ যাওঁতে বস্তা এটা লৈ যাবা গৈ গোটেই দৃঢ় বিশ্বাসখিনি ভৰাই লৈ আহিবা বস্তাটো লেটিঙৰ কোমোৰৰ পৰা আনি বাহিৰত মানুহবোৰক অলপমান বিলাই দিবা জানাইচোন বৰ্তমান দৃঢ় বিশ্বাসৰ কিমান প্ৰয়োজন ঠিক আছে দেখা মই নাই ৰাখিছোঁ দেই ফোনটো মোৰ আকৌ হাগিব ধৰিলে আৰু সেই পপাহঁতৰ যাবই হ'ল নহয় মই সোনকালে ওলাওঁগৈ আকৌ দেই অ'কে দেখা মই যোৱা পিছত ভালকৈ যাবা আকৌ দেই আৰু গাড়ীখন ধুনীয়া আনিবা আনি মোক ধুনীয়াকৈ ফটো চটো চেণ্ড কৰি দিবা আকৌ চাবলৈ দেই ঠিক আছে যোৱা বাই অ'কে ঠিক আছে ৰাখিছোঁ প্ৰেমত পৰিলে গম পাবা বান্ধো কথাই প্ৰতি নোলেঠা এটাৰ পিছত এটা যেন ফেবিকুই কৰে আঠা হেৰা শুনিছা নাই বাৰু এই গাড়ীখন আনো নে নানো বাৰু ন আনকচোন বাইক এখন আনক আপুনি ইমান চিপচ নহ'ব আৰু কিমাননো চাইকেল নচলায় আপুনি আৰু জীৱনভৰ চাইকেল চলাই খোজকাঢ়ি গৈ আছে এতিয়া বাইক এখন আনকচোন আপোনাৰতো বাইক আনি পেলাই নিজৰ পকেটত দমেই নাই সেই বন্ধনৰ পইচাটো লৈ সেইটোকে লৈ আনকচোন আনক সেই ল'ৰাও ডেকা হৈ আহিছে ভাবিলে গাড়ী এখন দৰকাৰ হয় নহয় এতিয়া থমেশ্বৰী তুমি কথাটো বুজি পোৱা নাই নহয় চাইকেল চলোৱা মজাই বেলেগ আৰু বহুত লাভ হয় নহয় এই ভৰিকেইটা কিমান ধুনীয়া হৈ থাকে চাইকেল চলালে আৰু সেই গোটেই স্বাস্থ্যটো ভাল হৈ থাকে এইবোৰ গাড়ীবোৰ চলালে এইবিলাক স্বাস্থ্য বেয়া হয় আৰু এইবোৰ এলাহে বহাই গম পোৱা নাই গোটেই এলেহুৱা কৰে মানুহবিলাক হ'ব ঠক দেখিছোঁ নহয় ইমান দিনে চাইকেল চলাই আপোনাৰ ভৰিকেইটা একদম সেই কলগছৰ কুণ্ডাৰ নিচিনা হৈ আছে নহয় হ'ব ধমেশ্বৰী তুমি আৰু মোক ইনচাল নিদিবা দেই গাড়ী এখন লৈ আনোগৈ ৰ'বা কিমাননো তোমাৰ আৰু গালি শুনি থাকিম এতিয়াহে মোৰ মানুহজন লাগিছে ইমান মৰমীয়াল একদম ভাল গাড়ী আনিব দেই একদম এনেকুৱাখন গাড়ী আনিব যোনখনৰ আমাৰ গোটেই চৈধ্য গোষ্ঠী পুৰুষ মানে ছিগি যায় আৰু কেতিয়াও যাতে বেয়া নহয় দেই একদম এখনে গাড়ী আনিব আৰু জীৱন ছিগি যোৱাকৈ আনিব দেই ভালকৈ আনিব আকৌ ধমেশ্বৰী চাবাচোন তুমি অকল কি সেই গোলেশ্বৰ আৰু সেই টোখেশ্বৰহে গাঁৱত পালচা দৌৰাব পাই নিহে ময়ো দৌৰাই দিম চাবাচোন বহুত চাইকেল চলালোঁ ৰ'বা এনেকুৱা গাড়ী আনিম নহয় গোটেই গাঁৱত ঘূৰিম আজি তাকুৰি খোৱা দি পিছে গাড়ীখন ইমান ওখ নানিব আকৌ দেই চাপৰ আনিব মই আকৌ চাপৰ চুটি মানুহ নহয় পিছফালে আপোনাৰ লগত আকৌ উঠিবকে নোৱাৰিম সেই পকৰটো উঠান আনিব পকৰটো উঠানিলে মই যি ভূটা মানুহ নহয় লুটি খাই পৰি যাম পিছফালে গম পালে চাপৰ গাড়ী আনিব যাতে মই একে জাপে উঠিব পাৰোঁ দেই ধমেশ্বৰী তুমি টেনশ্যন নল'বা মই পূৰা মিটাৰ মাৰি হাইট জুখি আনিম নহয় মোৰ জোখত হোৱা আৰু তোমাৰ জোখত হোৱাকৈ পাপা গাড়ী আনিব নোযোৱা নি হয় তোৰ ইমান বাক তেল লাগিছে নহয় গাড়ী আনিবলৈ যাবলৈ পইচা তই দিবি নে মই দিম তুমি দিবা সেইকাৰণেতো তই যাওঁ বুলি ঠেং দাঙি আছ মোৰ যাবলৈকে মন যোৱা নাই পইচা সোপা খৰচ হয় বুলি আপুনি যে মানুহ মই কি ক'ম আৰু আপুনি যাওকচোন যাওক সোনকালে যাওক উঠক আৰু যাওক আপুনি এনেকৈ বহি আপুনি পইচা খৰচ হ'ব বুলি আপুনি কেতিয়াও বাইক নানিব আৰু উঠক একদম উঠক সোনকালে যাওক ধমেশ্বৰী মই এনেহে ধেমালিহে কৈছিলোঁ ভেবেলাক মই এনেহে কৈছিলোঁ ৰ'বা এতিয়াই গাড়ী লৈ আহিমগৈ ৰ'বা গৈছোঁ ঐ ভেবেলা কাৰ মূৰটো চাই আছ ওলা বৈ মোৰ লগত বৈ কুইক বৈ একদম গৈ লৈ আনোগৈ আজি বাইক আৰু অথনিৰ পৰাতো মই সেইটোকে বুজাই আছিলোঁ তুমিহে বুজি পোৱা নাই ধমেশ্বৰীহে তোমালোকে একদম পূৰা থালি চালি ৰৈ ধূপ জ্বলাই চাকি বন্তি জ্বলাই ৰখি থাকিবা দেই দুৱাদলি মুখতে নহয় জপনা মুখতে ৰখি থাকিবা আমি দুইটা আহিম তোমালোকে একদম ৰামফা পূজা কৰিবা মালা পিন্ধাই দিবা হেৰি কৰি আদৰি আনিম আৰু দেই দেৰি নকৰিবা তোমালোক ৰখি থাকিবা আমি পামেহি আৰু দেই এই বুদ্ধেশ্বৰীকো কৈ দিবা হ'ব যাওক আপুনি মই কি কৰিব লাগে গম পাওঁ নহয় ল'ৰা দেখিছ কিমান ডাঙৰ দিলা এইটো ইয়াত বৰ ডাঙৰ মানুহ থাকে আকৌ দেই একদম কোট চুট পিন্ধি থাকে আৰু সেই ধুনীয়া ছোৱালীও থাকে মোৰ লাজহে লাগিছে ইয়ালৈ পেটিকোটটো পিন্ধি আহিলোঁ তই ফেশ্বন শ্ব' দিবলৈ অহা নাই নহয় গাড়ী কিনিবলৈহে আহিছ ৱেলকাম ছাৰ এইটো হৈছে অল ইন ওৱান ডিলাৰ ইয়াত আপোনালোকে এভৰিথিং গাড়ী পাব যি কোম্পানী লাগে আপোনাক ছাৰ আপুনি ইয়ালৈ গাড়ী কিনিবলৈ আহিছেনে নাই অহা আমি সেই কলডিল কিনিবলৈ আহিছিলোঁ পাম জানো ইয়াত ভাইটি এইটো বাইকৰ ডিলাৰহে হয় ইয়াত তুমি কলডিল চব্জি এইবিলাক নাপাবা নহয় তাকেতো আপোনাক কৈছোঁ আমি ডিলাৰলৈ আহিছোঁ এনেও বাইক কিনিবলৈকে আহিছোঁ হয় ব'লক দেখুৱাব ব'লক চৰি ছাৰ ক্ষমা কৰিব আহক ব'ল ভেবেলা এইয়া চাওক ছাৰ একদম টপ ক্লাছ স্কুটি দেখিছেনে এই চৰকাৰে যে দিছে স্কুটি গোটেই সোপাকে সেই তাতকৈ অলপ হাই মডেলৰ স্কুটি এইবিলাক চাই লওক
অ' ভেবেলা সেই স্কুটিকে লৈ লওঁ নি হয় ময়ো চলাব পাৰিম তয়ো চলাব পাৰিবি মায়েও চলাব পাৰিব বায়েও চলাব পাৰিব হে পপা এইবিলাক স্কুটি নালাগে দেই সেই মায়েহঁতে এনেও নচলায় অকল তুমিয়ে মইহে চলাম সেই বাইকখনকে লওঁ ব'লা এইবিলাক স্কুটি নলওঁ দেই ভাইটি স্কুটি বেয়া নহয় নহয় তোমালোকৰ নিচিনা পাতলা পাতলা ল'ৰাবিলাকে স্কুটিহে চলাব লাগে নহবা তোমালোক বাইকত উৰি যাবা তুমি গম পাইছা নাই হ'ব দিয়কচোন টাইটকৈ ধৰি যাম উৰি নাযাওঁ আৰু ভাইটি তোমাক বাইক লাগে বুলি কৈছিলা নহয় এই আছো কি মস্তি মস্তি বাইক অ' সঁচাকে এইখন যে মজা লাগিছে দেই য়ামাহা আৰ্টি চিজ পকৰটো ইমান উঠাই কি কবি আৰু এইখনত লুক দেই ভাইটি এইবিলাক এক্সপেঞ্চিভ বাইক হয় এইখনৰ দাম হৈছে তোমাৰ 7 লাখ ৰুপিজ 7 লাখ টকা মই দেখোন চাৰিচকীয়াখনকে পাম হয় আৰে ছাৰ মই কোৱা নাই জানো এইবিলাক দামী বাইক হয় এইবিলাক ৰেচিং বাইকহে এইবিলাকত আপুনি উঠি যদি একদম এক্সেল পকাই দিয়ে নহয় আপোনাৰ চুলি দাড়ি চব থাকি যাব আপুনি মানুহ লুডিখাই পৰি থাকিয়ে যাব বাইক ক'ৰবাত পাবগৈ এনেকুৱা বাইক নালাগে দেই অলপ বেলেগ দেখুৱাওক ব'লক ঠিক আছে ছাৰ আহক ইন্ট্ৰডাক্সিং দ্য ৰেচিং বাইক KTM এক্সেল পকোৱা মাথা পকৰ ফাটি মৰি যোৱা অ' মাই গড KTM RC আৰু KTM ডিউক বেলেগ মজা লাগে পপা এইখনে লওঁ নেকি ধেত নেলাগে এইখন মই দেখিছোঁ নহয় গোটেই টাউনে ৰাস্তাই ঘাটে ডেকা ল'ৰাবোৰে ফটফটকৈ উৰাই যায় গোটেই এইখন একদম মানে এনেকুৱা স্পীডত চলাই নহয় মই কি ক'ম আৰু এইখনলৈ গোটেই ল'ৰা বৰবাদ অঁ ছাৰ এইখন একদম ডেকা ল'ৰাবোৰহে কিনে ডেকা ল'ৰাবোৰে ছোৱালী উঠাই এখন নিবলৈ খুব ভাল পায় আৰু মই এখন দেখিছোঁ নহয় যিখন কোজা হৈ চলাব লাগে মোৰ কঁকাল মেচা হৈ মই মৰি যাব লাগিব আৰু এইখনকহে পকৰডাল ইমান উঠা নহয় আমাৰ সেই ধমেচৈ উঠিবকে নোৱাৰিব লুটি খাই পৰিব মায়ে উঠিব নোৱাৰিলে সেই পিয়া দি ল'ব আকৌ এনেকুৱা পকৰটো উঠা গাড়ীবিলাকহে ভাল লাগে তোৰ ভাল লাগিলে নহ'ব নহয় মইহে কিনিম মইহে চলাম মোৰ ভাল লাগিব ব'লক বেলেগ গাড়ী দেখুৱাব ছাৰ এইকেইখন চাওক এইকেইখন হৈছে দ্য মাইলেজ কিং 1 লিটাৰ ভৰাওক জীৱন ভৰ চলাওক অঁ এইকেইখনে ভাল লাগিছে একদম আধুনিকতম গাড়ী একদম লেটেষ্ট গাড়ী মজা লাগিছে এইকেইখন তেলো বৰ কমকৈ খাই বৰ ভাল লাগে চলাবলৈ 1 লিটাৰ ভৰালে গাটো নালাগে গোটেই বছৰটো ঘূৰিব পাৰি হ'ব পাপা অলপমান বেছিয়ে হ'ল গোটেই বছৰটো যে ঘূৰিব নোৱাৰি আৰু ভাল লাগে দেই মোৰ এনেকুৱা গাড়ীবিলাক ভাল লাগে পাতলা পাতলা চলাবলৈও ভাল আমি ক্ষীণমিন মানুহ পাতলা গাড়ীহে চলাব লাগে আৰু তয়ো ভাবিলা এনেকুৱা গাড়ীহে চলাব লাগে নহবা তই উৰি যাবি বুলি কৈছে নাই তই এইখন গাড়ীহে চাজিব তোৰ লগত কিমান ধুনীয়া দেখিছেনে তেলো খাই কমকৈ দামো কম এনেকুৱাবিলাকহে লৈ লনি ঠিক নাই দেই তুমিয়ে লৈ থাকা বাবা মই ইয়াত নাথাকোঁ দেই মই ঘৰলৈ যাওঁগৈ তুমি গাড়ী চাই লৈ আহিবা এইবিলাক গাড়ী মই নচলাওঁ আকৌ দেই মোক একদম অকণমান ভাল গাড়ী লাগে পকৰ চকৰ জোঙা কি হ'ল ল'ৰাটোক তোক পকৰ জোঙা গাড়ী লাগে তোৰ এখন দেখিছ নাই ইমান হাউলি চলাব লাগে কঁকাল বিষ তাকো দামো চাব নোৱাৰি এনেকুৱা 10খনমান পাবি সেইখনৰ দাম যিটো নহয় আৰু এইবোৰ ইমান গধুৰ গাড়ীটো দাঙিব কৰিব নোৱাৰিবি নহয় আৰু তেলো একদম পানী খোৱা দি গটকৈ খাই নহয় তই গম পাৱ নাই তই এইবিলাক গাড়ীহে চলাব লাগে ভাইটি দেউতাই ঠিকেই কৈছে সেইবিলাকৰ দাম বহুত নহয় তুমি ইয়াৰ এখনকে লৈ যোৱা তুমি ঘৰত সেই দা কটাই কৰত মাৰি পকৰটো অকণমান জোঙা কৰি ল'বা লৈ যোৱা এতিয়া ভোটাকে লৈ যোৱা সেইবিলাক বাদ দিয়ক এইখন নালাগে মুঠতে বেলেগ আৰু দেখুৱাওঁগৈ ব'লক একদম মাথা বেয়া কৰি দিবা যেন পাওঁ দেই ই কলিজা খাব নহয় ছাৰ এইবাৰ এয়া চাওক পালচাৰ 220 পালচাৰ 150 আৰু এইফালে NS আছে 200 চাই লওক একদম 1 নম্বৰ বাইক হয় অ' পাপা এইখন ল'ম এইখন পালচাৰ NS 200 এইখন ল'ম এইকেইখনৰ দাম কিমান ন গোটেই কেইখনৰ ছাৰ প্ৰথমে হৈছে আপোনাৰ এইখন পালচাৰ 220 এইখন আপোনাৰ পৰিব 1,45,000 তাৰ পৰা আছে পালচাৰ NS 200 এইখন আপোনাৰ পৰিব 1,52,000 অন ৰোড প্ৰাইচ তাৰ পৰা আছে আপোনাৰ পালচাৰ 150 এইখন পৰিব আপোনাৰ 1,05,000 অন ৰোড প্ৰাইচ ধেত লোৱা এইখনৰ বহুত দাম তই দেখিছ নাই 1,52,000 টকা এইখন নদেই কিনিব সিখনকে কিনো 150খনকে লৈ লওঁ 1,05,000 বুলি কৈছে নহ'ব 150 নালাগে মোৰ এইখন 200খনহে পচন্দ হৈছে এইখনৰ পকৰটো বেছি উঠা দেখা নাই এইখনে মোৰ ভাল লাগে এইখনকে লওঁ ধেত সেইখনৰ দাম বহুত মোৰ এইখনেই পচন্দ হৈছে বহিবলৈ কৰিবলৈ ভাল হ'ব এইখনকে লওঁ তই সেইখন ল'ব নালাগে বাৰু ইমান টকা দি নহ'ব ল'লে এইখন লোৱা 220 লোৱা নল'লে সেইখন লোৱা 200 মোৰ সেইখন নালাগে ল'লে এই দুখনৰ ভিতৰত কোনোবা এখন লোৱা আৰু ল'ৰাটোক মই ইয়াতে একদম মৰিয়াই মাৰিম দেই মই কৈছোঁ কিন্তু তই দাম এইবোৰ দেখিছ নাই 1,45,000 1,50,000 আৰু এইবোৰ ইমান ওখ গাড়ীটো মায়ে গাড়ী নাপাৰিব জানো মায়ে কৈছে বোলে মই উঠিবলৈ বোলে চাপৰ গাড়ী আনিবা তই এইবোৰ ইমান গধুৰ গাড়ী নিলে কি হ'ব তই নিজেও চলাব নোৱাৰিবি মোৰ প্ৰব্লেম হ'ব মায়েও পিছফালে উঠিব নোৱাৰিব বৰ একেবাৰে নিজৰ কথা আৰু সেই ঘৈণীয়েকৰ কথাহে ভাবে মোৰ কথা নাভাবি তই পাছত ডেকা হ'লে ডাঙৰ হ'লে তোক লৈ দিম নহয় তোক তেতিয়া একদম এনেকৈ পকৰ জোঙাখন লৈ দিম এখন KTM নে কি বুলি কয় তই পকৰ জোঙা কৰি তই গৈ থাকিবি এতিয়াতো সেইবোৰ সময় হোৱা নাই নহয় ছাৰ তেন্তে কি কয় ন 150খনকে হেৰি কৰি দিওঁ নেকি অঁ সেইখনকে কৰি দিয়ক লৈ যাওঁ আৰু বেছি দেৰি কৰি নাথাকোঁ সোনকালে উলিয়াই দিয়ক গৈ ব'লক অ' মাই গড এইখন যে মজা লাগিছে ৰে পালচাৰ RS 200 বম মানে কি ক'ম আৰু এইখন ল'ব পৰাহেঁতেন পকৰ চিটডাল ইমান ওখ দেখিছেনে বাৰু ইমান ধুনীয়া মোৰ সেই এঞ্জেল পিয়াই একদম বহিবলৈ পোৱা যে ইমান ফূৰ্তি পালেহেঁতেন নহয় তাইক লৈ এনেকুৱা গ'লোহেঁতেন নহয়
মজা লাগিছে বে। ভাইটি এখন 1,82,000। কৃষ্ণ বাপেৰে এখন মোক জীৱনত মৰি গ'লেও কিনি নিদিয়ে। মজা লাগিছে কিন্তু দেই, এখন মোৰ একদম পুৰা ড্ৰিম বাইক হয় আৰু ড্ৰিম বাইক হৈ গ'ল আৰু এখন কিনিমেই পাছত মই চাবিচোন। বাপেৰে কিনি দিয়ে কি হ'ল, নিজে কিনিম ৰ এসময়ত। তাৰপৰা এনেকুৱা ঘূৰাম নহয় পকত গাৰ্লফ্ৰেণ্ডক উঠাই পেলাই নি চাপি পাওঁ কেনেকুৱা ঘূৰাম। ঠিক আছে ঘূৰাবা, পিছে ভালকৈ ঘূৰাবা, নহবা পকৰ হাত ভৰি ভাঙি চব পৰি থাকিবা সেইফালে। ঠিক আছে মই এতিয়া আহিছোঁ দেই, তোমাৰ সেই সৰু ভাইটিটোকে লৈ আহিছোঁ আৰু 150টোকে। কিন্তু কেতিয়াবা আহি ডাঙৰ হ'লে তোমাক আহি লৈ যামহি দেই। তুমি এতিয়া ইয়াতে ঠাণ্ডা মানে বহি থাকা, তোমাক এনেকুৱা পকাম নহয় এদিন নি পেলানি। ভেবেলা দেখিছনে কিমান ধুনীয়া লাগিছে, একদম চিকচিকাই আছে নহয়। মোৰ বাবে বৰ ধুনীয়া ফিটিং এখন গাড়ী। মোৰ কাৰণে আকৌ ইমান ফিটিং নহয় নহয়। কিয় তোক পকজোঙা লাগে বুলি কৈছে? এখনৰ পকটো কি ভূটানী জোঙা দেখা নাই হে? দীঘল দীঘল শিঙৰ নিচিনা আছে পকৰ ফালে, কাৰোবাৰ পেটে চেটে সোমাব। তেওঁ আৰু অকণমান জোঙা লাগিছিল। হ'ব দিয়া, ঘৰত সেই চেণ্ড পেপাৰ মাৰি পেলাই পকৰটো আৰু জোঙা কৰি ল'বা। তেন্তে ৰাইজ ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ দেই। দেখিছেনে গাড়ীয়ে ভেবেলাই পচন্দে কৰা নাই, মই ইমান টকা দি খৰচ কৰি এনেই কিনিলোঁ। মোক পকজোঙা লাগিছিলে কিন্তু পকজোঙাবোৰ ইমান দাম না, মই নিজে পাছত কিনি ল'ম। এতিয়া এইখনকে চলাম আৰু দেই। তেন্তে ৰাইজ বাই বাই আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।